everyone, welcome to my channel. আজি মই উচ্চতৰ মাধ্যমিক দ্বাদশ বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ পেপাৰ 2 স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতিৰ চেপ্টাৰ 1 এটা দলৰ আধিপত্যৰ যুগ সেই চেপ্টাৰটিৰ 20টা শৰ্ট কুৱেশ্যন মই আজি দিম এই ভিডিঅ'টিৰ জৰিয়তে। কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেন্ট হয়, বহুত বাৰ ৰিপিট হৈছে এক্সামত, গতিকে আপোনালোকে লিখি ল'ব। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল সংবিধান সভাৰ সভাপতি কোন? আৰু ইয়াৰ এনসাৰ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল, এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2 সুধিছে যে ভাৰতবৰ্ষৰ সংবিধানখন কিমান চনৰ পৰা কাৰ্যকৰী বা বলবৎ কৰা হয়? আৰু ইয়াৰ এনসাৰ হৈছে 1950 চনৰ 26 জানুৱাৰী। এইটো কুৱেশ্যন 2019ত আহিছিল। কুৱেশ্যন নম্বৰ 3 সুধিছে নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হয়? আৰু ইয়াৰ এনসাৰ হৈছে 1950 চনৰ জানুৱাৰী মাহত। কুৱেশ্যন নম্বৰ 4 দেশত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ এনসাৰ হৈছে 1952 চনত। কুৱেশ্যন নম্বৰ 5 সুধিছে প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কেইখন আসন লাভ কৰিছিল? আৰু ইয়াৰ এনসাৰ হৈছে লোকসভাৰ মুঠ 489খন আসনৰ ভিতৰত 364খন আসন লাভ কৰিছিল। গোটেইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 6 সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন? আৰু ইয়াৰ এনসাৰ হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 7 সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নাম সুধিছে। তো এইখিনিতে এটা কথা মন কৰিবলগীয়া যে ৰাজনৈতিক দলবোৰক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে আঞ্চলিক পৰ্যায়ৰ ৰাজনৈতিক দল, যিটো এটা অঞ্চল বিশেষে হয়, আৰু এটা হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাজনৈতিক দল। তো সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাজনৈতিক দলবোৰৰ নাম হ'ল যেনেকুৱা আছে ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি আৰু বহুজন সমাজবাদী দল। কুৱেশ্যন নম্বৰ 8 সুধিছে যে ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠিত হৈছিল? আৰু প্ৰথমগৰাকী নিৰ্বাচন আয়োগটো কোন আছিল? 1950 চনৰ জানুৱাৰী মাহত গঠন কৰা হৈছিল নিৰ্বাচন আয়োগ, আৰু প্ৰথম নিৰ্বাচন আয়ুক্তজনৰ নাম আছিল সুকুমাৰ সেন, আৰু বৰ্তমান নিৰ্বাচন আয়ুক্তৰ নাম সুধিলে ক'ব লাগিব সুনীল আৰোৰা। এইটোও মনত ৰাখিব, আহিব পাৰে। কুৱেশ্যন নম্বৰ 9 ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল? আৰু দলটোৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ নাম সুধিছে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। 1951 চনত গঠন হৈছিল এই দল, আৰু সভাপতিজনৰ নাম আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। কুৱেশ্যন নম্বৰ 10 কেতিয়া আৰু কাৰ দ্বাৰা কংগ্ৰেছ দল গঠন হৈছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটোও, আৰু ইয়াৰ চন হৈছে 1885 চনত গঠন হৈছিল কংগ্ৰেছ, আৰু কোনে কৰিছিল? মেইন ব্যক্তিজনৰ নাম হৈছে A.O. হিউম, মানে এলেন অক্টেভিয়ান হিউম। কুৱেশ্যন নম্বৰ 11 সুধিছে EVM-ৰ ফুল ফৰ্ম, আৰু ইয়াৰ এনসাৰ হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন। কুৱেশ্যন নম্বৰ 12 কোনখন ৰাজ্যত পোনপ্ৰথম অকংগ্ৰেছী চৰকাৰ প্ৰতিষ্ঠা হৈছিল? আৰু ইয়াৰ এনসাৰ হৈছে কেৰালা। কুৱেশ্যন নম্বৰ 13 স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ নাম সুধিছে। এনসাৰ হৈছে জৱাহৰলাল নেহেৰু। কুৱেশ্যন নম্বৰ 14 আকালি দল কেতিয়া গঠন হৈছিল? আৰু ইয়াৰ এনসাৰ হৈছে 1921, আৰু আকালি দল হৈছে পাঞ্জাৱৰ এটা আঞ্চলিক ৰাজনৈতিক দল। কুৱেশ্যন নম্বৰ 15 ভাৰতত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব কাক প্ৰদান কৰা হৈছে? আৰু ইয়াৰ এনসাৰ হৈছে নিৰ্বাচনী আয়োগক। কুৱেশ্যন নম্বৰ 16 সমাজবাদী দলৰ দুজন নেতাৰ নাম সুধিছে, আৰু ইয়াৰ এনসাৰ হৈছে ৰাম মনোহৰ লোহিয়া, আৰু 2 নম্বৰত দিছে অশোক মেহতা। কুৱেশ্যন নম্বৰ 17 একদলীয় আধিপত্যৰ যুগটো কোনটো দলৰ লগত জড়িত সুধিছে? আৰু ইয়াৰ এনসাৰ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। কুৱেশ্যন নম্বৰ 18 কোনটো ভাৰতীয় দল এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি দল? আৰু ইয়াৰ এনসাৰ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। কুৱেশ্যন নম্বৰ 19 কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি কেতিয়া গঠিত হৈছিল? আৰু ইয়াৰ এনসাৰ হৈছে 1934। কুৱেশ্যন নম্বৰ 20 ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? আৰু ইয়াৰ এনসাৰ হৈছে 1949 26 নৱেম্বৰ। এইটো কুৱেশ্যনো 2019ত আহিছিল। এই গোটেইকেইটা কুৱেশ্যন লিখি ল'ব।